আজি বহু প্ৰতীক্ষিত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে চলিছে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন মৰিগাঁও জিলাৰ অন্তৰ্গত 18টা সমষ্টিৰ বাবে যুদ্ধকালীন প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ বিটিচি নিৰ্বাচনৰ পাছত দ্বিতীয়টো গুৰুত্বপূৰ্ণ পৰিষদীয় নিৰ্বাচন হিচাপে পৰিগণিত হোৱা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আজি দুপৰীয়া পৰ্যন্ত শান্তিপূৰ্ণভাৱে অব্যাহত আছে পৰিষদৰ মুঠ 36টা সমষ্টিৰ ভিতৰত মৰিগাঁও জিলাৰ অন্তৰ্গত 19টা সমষ্টিৰ 18টাত নিৰ্বাচন অনুষ্ঠিত হৈছে 14 নং গুভা সমষ্টিত ইতিমধ্যে বিজেপি প্ৰাৰ্থী মণিপাটৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আজি নিৰ্বাচন অনুষ্ঠিত হোৱা 18টা সমষ্টিৰ বাবে 187টা ভোটগ্ৰহণ কেন্দ্ৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো কেন্দ্ৰতে একোগৰাকীকৈ আশাকৰ্মী নিয়োগ কৰা হৈছে কোভিড প্ৰটকলৰ বিধি যাতে কোনো কাৰণত অমান্য কৰা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আশাকৰ্মী নিয়োগ কৰাৰ লগতে যিসকল ভোটাৰৰ শৰীৰৰ উত্তাপ বেছি তেওঁলোকৰ বাবে শেষত পিপি কিট পৰিধান কৰি ভোটদানৰ ব্যৱস্থা কৰা হৈছে 841 গৰাকী পোলিং পাৰ্চনেলৰ তত্ত্বাৱধানত আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া আবেলি 4:30 বজালৈ অব্যাহত থাকিব 1.5 লক্ষাধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া এই পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা অহা 19 তাৰিখে পুৱা 8 বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব চৰকাৰে মানে ৰাইজৰ কাৰণে চিন্তা কৰে আমি তেনেকুৱা এখন চৰকাৰে বিচাৰোঁ সকলো ৰাইজৰ কাৰণে যদি চিন্তা কৰে ভালৰ কাৰণে চিন্তা কৰে আমি তেনেকুৱাই বিচাৰোঁ আৰু বেলেগ একো নালাগে কৰা নাই সকলো ৰাইজৰ ৰাস্তা ঘাটিবিলাক ভাল কৰিব লাগে মানে সকলোৰে কাৰণে চিন্তা কৰিব লাগে সকলো ভোটাৰে মাস্ক পৰিধান কৰি আহে আৰু আমি লগতে আমাৰ যিখিনি পলিং পাৰ্টি যাব তেওঁলোকৰ লগত ফেচ শ্বিল্ড দিছোঁ লগত আকৌ চেনিটাইজাৰ্ছ দিছোঁ মাস্ক দিছোঁ এক্সট্ৰাকৈ যাতে ক'ভিড প্ৰটকলো মেইনটেইন হয় আৰু এই চাৰ্কলবিলাক যিবিলাক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব সেইখিনিও পূৰা ট্ৰেইনিং দিয়া হৈছে যাতে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ভোটাৰসকলে আহি পেলাই ভোট দিব পাৰে আইন শৃংখলা দিশৰ পৰা মই আশা কৰিছোঁ যে কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ নিৰ্বাচনটো সুস্থিৰে পালন হ'ব আমি প্ৰতিটো পোল বিল্ডিঙতেই 2+1 আৰ্ম ফ'ৰ্চেছ আমি নিয়োগ কৰিছোঁ প্ৰতিটো পলিং ষ্টেচনত এজনকৈ চিপাহী এজনকৈ হোমগাৰ্ড আমি নিয়োগ কৰিছোঁ তাৰোপৰি আমাৰ এটা স্পেচিয়েল ৰাইডাৰ পাৰ্টি আছে যি ৰাতি দিন মুভমেণ্টত আছে আৰু আমি নিজেও মুভমেণ্টত আছোঁ আমাৰ আটাইকেইজন জিঅ'ৰ মুভমেণ্টত আছে আৰু কোনো যিমানবোৰ আমাৰ চ'ৰ্চে খবৰ দিছে যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব পৰা কোনো বেড এলিমেণ্টৰ খবৰ এই মুহূৰ্তলৈকে নাই তথাপিতো আমি সেইটো সহজভাৱে লোৱা নাই আমি যাতে একদম লাষ্ট ভোজটো কাষ্ট হোৱা আৰু বেলট বাকচ আহি ষ্ট্ৰং ৰুমত জমা হোৱা সময়খিনিলৈকে তাৰ পিছতো আমি পূৰা নিৰাপত্তা ব্যৱস্থাটো পালন কৰিম নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও সংবাদ